সব খাইতে মসজিদ তোমার ঘর থেকে অৱশেষত ৰক্ষা নপৰিল অহাব বজাৰৰ জামে মছজিদ। ইয়া আপোনালোকক দেখুৱাই আছোঁ। খন্তেক সময় পূৰ্বে মাগৰিব নামাজৰ আজানৰ সময়ত ঠিক মাগৰিব নামাজৰ আজানৰ সময়ত ইতিমধ্যেই খহনীয়াৰ বুকুত জাহ গ'ল সম্পূৰ্ণ মছজিদ। এটা ছাইড একেবাৰে খহনীয়াৰ বুকুত বিলীন হৈ গ'ল অহাব বজাৰ জামে মছজিদ। এনেকৈ পৰিছে আপোনালোকে চাওক, একেবাৰে মাজ ভাগৰ পৰা ভাঙিছে, ছাদ ডালাই আছিল ইয়াৰ অহাব বজাৰ জামে মছজিদ। অৱশেষত ৰক্ষা নপৰিল। ইয়াতকৈ দুখ লগা কি আৰু হ'ব পাৰে। ইয়াৰ খন্তেক সময় পূৰ্বে দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। এতিয়াও পৰি আছে অহাব বজাৰ জামে মছজিদ, আপোনালোকক দেখুৱাই আছোঁ। এতিয়া ওৱান কেমেৰাৰ দৃশ্য মই ভিডিঅ' আপলোড কৰিছোঁ, আপোনালোকে দেখিবও পাৰিব কেনেকৈ। আপোনালোকে অলপ চাই দিয়কচোন দাদা। এয়া চাওক, ওৱান কেমেৰাৰ দৃশ্য দেখুৱাই আছোঁ অহাব বজাৰ জামে মছজিদ। অৱশেষত ৰক্ষা নপৰিল। ইয়াতকৈ দুখ লগা খবৰ আৰু কি হ'ব পাৰে। আপোনালোকে দেখি থাকিছিল, প্ৰতিটো মুহূৰ্তত আপোনালোকে আপডেট পাই আছিল যে অৱশেষত ৰক্ষা নপৰিল খহনীয়াৰ বুকুত পূৰ্বৰ সতে খহনীয়াৰ কোবাৰ সতে উটুৱাই লৈ গ'ল অহাব বজাৰ জামে মছজিদ। মাগৰিব নামাজৰ সময়ত এই অহাব বজাৰ জামে মছজিদ উটুৱাই লৈ গ'ল। ইয়াৰ দৃশ্যখিনি আপোনালোকক দেখুৱাই আছোঁ। অহাব বজাৰ জামে মছজিদ সম্পূৰ্ণ বিলীন হৈ গ'ল লুইতৰ বুকুত। ইয়াতকৈ আৰু দুখ লগা খবৰ আৰু কি হ'ব পাৰে। সম্পূৰ্ণ বিল্ডিং এটা আছিল, মাজভাগৰ পৰা একেবাৰে প্ৰচণ্ড শব্দ হৈ ভাঙিলে বা খহনীয়াৰ বুকুত বিলীন হৈ গ'ল। এয়া মছজিদৰ দৃশ্য। আপোনালোকে ভিতৰত কিয় প্ৰৱেশ কৰিছে? এতিয়াতো ৰিক্স আছে, বহুত ৰিক্স আছে, আপোনালোকে প্ৰৱেশ নকৰিব। ওৱান কেমেৰাত দেখুৱাই আছোঁ অহাব বজাৰ জামে মছজিদ।